আপোনাৰ বয়স মাত্ৰ 25 বছৰ হঠাৎ এদিন আপোনাৰ পৃথিৱীখন অন্ধকাৰ হৈ পৰিল সমাজৰ নিয়ম অনুসৰি আপোনাৰ শৰীৰৰ পৰা সকলো ৰং কাঢ়ি লোৱা পিন্ধিবলৈ দিয়া হ'ল এখন বগা কাপোৰ আৰু আপোনাক পঠাই দিয়া হ'ল বৃন্দাবনৰ কোনোবা এখন অন্ধকাৰময় আশ্ৰম যোৱা 40 বছৰে আপুনি হোলীৰ দিনা নিজৰ কোঠাৰ দৰ্জা বন্ধ কৰি ৰাখিছে কাৰণ সমাজৰ চকুত আপুনি অশুভ ইয়া কোনো গল্প নহয় এয়া আছিল বৃন্দাবনৰ মীৰা সহভাগিনী আশ্ৰমত থকা হাজাৰ হাজাৰ বিধৱা মাতৃৰ বাস্তৱ জীৱনৰ কাহিনী पहला का दुख सारा नाश हो गया हमारा बहुत अच्छा लग रहा है কিন্তু 2013 চনৰ মাৰ্চ মাহত এনেকুৱা ঘটনা ঘটিল যিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ ইতিহাস সলনি কৰি পেলালে আজি আমি কেৱল ৰঙৰ উৎসৱৰ কথাই নাপাতো আমি কথা পাতিম সেই চকুলৰ কথা 400 বছৰীয়া এক অমানৱীয় প্ৰথা ধুই পেলাইছে কিন্তু এই ইতিহাস সলনি কৰা ঘটনাটোৰ বিষয়ে জনাৰ আগতে আমি নিজকে এটা প্ৰশ্ন কৰা উচিত আমি জানোনে আসলতে হোলী বা আমাৰ অসমৰ ফাকুৱাৰ প্ৰকৃত মহত্ব কি ই কেৱল ৰং সলাৰ উৎসৱ নে ইয়াৰ আঁৰত আন কিবা ৰহস্য লুকাই আছে প্ৰথমতে আহো ফাকুৱাৰ প্ৰকৃত দৰ্শনলৈ স্কন্দ পুৰাণ আৰু ভাগৱত পুৰাণৰ তথ্য অনুসৰি হোলী কেৱল ৰং সলাৰ দিন নহয় ইয়াৰ আঁৰত আছে এক গভীৰ সামাজিক আৰু আধ্যাত্মিক দৰ্শন ফাগুনৰ পূৰ্ণিমাত উদযাপিত হোৱা এই উৎসৱৰ প্ৰথম দিনটোৱেই হ'ল হোলিকা দহন যিটোৱে আমাৰ মনৰ অহংকাৰ আৰু অশুভ শক্তিক নাশ কৰে দ্বিতীয়তে সামাজিক সাম্য শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ আদৰ্শৰে পুষ্ট অসমৰ সত্ৰসমূহত বিশেষকৈ বৰপেটাৰ দৌল উৎসৱত যদি আপুনি লক্ষ্য কৰে দেখিব ইয়াত ধনী দুখীয়া উচ্চ নিচ কাৰো ভেদাভেদ নাই ৰঙৰ আবিৰে যেন সকলোকে সমানভাৱেই ধুই পেলাইছে ৰঙৰ এই উৎসৱত সকলো মানুহ এক হৈ গৈছে আয়ুৰ্বেদৰ গ্ৰন্থসমূহতো উল্লেখ বসন্ত কালত শীতৰ অন্তত শৰীৰত যি জড়তা আহে প্ৰাকৃতিক ৰং যেনে হালধি নিমপাত পলাশ ফুলৰ ৰস সানিলে ছালৰ বহুতো ৰোগ নিৰাময় হয় অৰ্থাৎ ফাকুৱা আছিল আধ্যাত্মিকতা আৰু বিজ্ঞানৰ এক সুন্দৰ সংমিশ্ৰণ কিন্তু যদি ফাকুৱাৰ দৰ্শন ইমানেই পবিত্ৰ আৰু বৈষম্যহীন আছে তেন্তে সমাজৰ এটা নিৰ্দিষ্ট শ্ৰেণীৰ বাবে এই উৎসৱ অভিশাপলৈ কিয় পৰিৱৰ্তিত হ'ল কিয় শতিকাৰ পিছত শতিকা ধৰি বৃন্দাবনৰ বিধৱাসকলক এই ৰঙৰ পৰা আঁতৰাই ৰখা হৈছে হিন্দু ধৰ্মৰ পুৰাণ বা বেদত লিখা নাই যে বিধৱাসকলে ৰঙৰ উৎসৱ ফাকুৱা বা হোলী খেলিব নোৱাৰে এয়াই আছিল পৰৱৰ্তী সময়ত গঢ়ি উঠা এক পিতৃতান্ত্ৰিক আৰু ৰক্ষণশীল সমাজৰ নীতি কিন্তু এই অমানৱীয় প্ৰথাৰ অৱসান ঘটিল কেনেকৈ তথ্য প্ৰমাণলৈ যদি চাওঁ 2012 চনত ভাৰতৰ উচ্চতম ন্যায়ালয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া বৃন্দাবনৰ বিধৱাসকলৰ পুতৌজনক অৱস্থাৰ ওপৰত এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে Their widows have shown the way of how to remove the shackles of the tradition and color their lives with Holi. National Legal Service Authority নালসা আৰু ভাৰত চৰকাৰৰ এক গোচৰৰ ভিত্তিত ন্যায়ালয়ে তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ নিৰ্দেশ দিয়ে এই নিৰ্দেশৰ পিছতেই বিখ্যাত স্বেচ্ছাসেৱী সংস্থা সুলভ ইণ্টাৰনেশ্যনেল আৰু ইয়াৰ প্ৰতিষ্ঠাপক প্ৰয়াত ডক্টৰ বিন্দেশ্বৰ পাঠকে এই দায়িত্ব নিজৰ কান্ধত তুলি লয় তেওঁলোকৰ উদ্যোগতেই 2013 চনৰ মাৰ্চ মাহত প্ৰথমবাৰৰ বাবে বৃন্দাবনৰ আশ্ৰয়ে প্ৰায় 800 বিধৱা মাতৃয়ে সমাজৰ শিকলি ছিঙি ফুলু আলি হোলী খেলিলে অৰ্থাৎ ফাকুৱা উদযাপন কৰিলে এয়া কেৱল এটা উৎসৱ নাছিল এয়া আছিল মানৱ অধিকাৰৰ এক বিশাল জয়যাত্ৰা যিটো BBC আৰু আল জাজিৰাৰ দৰে আন্তৰ্জাতিক সংবাদ মাধ্যমেও বিশেষভাৱে সম্প্ৰচাৰ কৰিছিল সকলোৱে ইয়াক এক বৃহৎ জয় বুলি উদযাপন কৰিলে কিন্তু এই আড়ম্বৰপূৰ্ণ খবৰৰ আঁৰত এটা ডাঙৰ প্ৰশ্ন লুকাই থোৱা নহলনে যিখন বৃন্দাবনক বিধৱাসকলৰ চহৰ বুলি কোৱা হয় য'ত সেই সময়ত প্ৰায় 15ৰ পৰা 20,000 বিধৱা মাতৃয়ে বসবাস কৰিছিল তাত মাত্ৰ 800 গৰাকীয়ে কিয় হোলী খেলিছিল বাকীসকল ক'ত আছিল এই প্ৰশ্নৰ উত্তৰ নিদিলে আমাৰ কাহিনীটোৱে আধৰুৱা হৈ ৰ'ব দৰাচলতে ইয়াৰ দুটা ডাঙৰ কাৰণ আছিল প্ৰথমটো কাৰণ আছিলে আইনী আৰু প্ৰশাসনিক সীমাবদ্ধতা যিটো মই ইতিমধ্যে উল্লেখ কৰিছো কিন্তু দ্বিতীয় আৰু আটাইতকৈ স্পৰ্শকাতৰ কাৰণটোই আছিল ভয়
400 বছৰীয়া এক ধৰ্মীয় আৰু সামাজিক শৃংখল এদিনতে ছিঙি পেলোৱাটো ইমান সহজ কথা নাছিল। সুলভ ইণ্টাৰনেশ্যনেল আশ্ৰমৰ বাহিৰত বৃন্দাবনৰ আন গলি বা ব্যক্তিগত স্থানত থকা হাজাৰ হাজাৰ মাতৃৰ মনত কেতিয়াও সমাজৰ কৰ্কৰ্থনা, পুৰোহিতৰ ভাবুকি আৰু ধৰ্মীয় অন্ধবিশ্বাসৰ ভয় সোমাই আছে। তেওঁলোকে ভাবিছিল ৰং ছটিয়ালে কিজানি ভগৱানৰ অভিশাপ লাগে। সেইবাবে এই 800 গৰাকী মাতৃ আছিল তেওঁলোকৰ পথ প্ৰদৰ্শক বা খনিকৰ। ডক্টৰ বিন্দেশ্বৰ পাঠকৰ সাহস আৰু নিৰাপত্তাত তেওঁলোকে যি বীজ ৰোপণ কৰিলে সেয়া এক বিপ্লৱলৈ ৰূপান্তৰিত হ'ল। তেওঁলোকৰ এই সাহস দেখি পৰৱৰ্তী বছৰবোৰত 2014-15 বৃন্দাবনত আন আশ্ৰমত লগতে বাৰাণসীৰ পৰাও হাজাৰ হাজাৰ বিধৱা মহিলা মাতৃ ওলাই আহিল আৰু এই ৰঙৰ উৎসৱত নিজৰ অধিকাৰ সাব্যস্ত কৰিলে। অৰ্থাৎ 2013 চনৰ সেই 8 গৰাকী মাতৃৰ হোলী আছিল এক বিশাল পৰিৱৰ্তনৰ প্ৰথম খোজ। এফালে সমাজৰ এক অৱহেলিত শ্ৰেণীটোৱে বৃন্দাবনত নিজৰ অধিকাৰ আৰু উৎসৱৰ প্ৰকৃত অৰ্থ বিচাৰি পাইছে। কিন্তু একে সময়তে আমি আধুনিক সমাজখনে কি কৰি আছিলোঁ? আমি সঁচাকৈ হোলীৰ পবিত্ৰতা ৰক্ষা কৰিছিলোঁনে? আধুনিকতাৰ নামত ইমান এক ভয়ংকৰ বিকৃতিলৈ ঠেলি দিছোঁ। এপিনে 2013 চনৰ বৃন্দাবনত ঘটিছিল এক মানৱীয় সংস্কাৰ, আনপিনে একেই সময়তে আধুনিকতাৰ নামত আমাৰ চহৰবোৰত আৰম্ভ হৈছিল এক ভয়ংকৰ বিকৃতি। আজিৰ ফাকুৱা মানেই একাংশ মানুহৰ বাবে নিচাজাতীয় দ্ৰব্য সেৱন আৰু ৰেইন ডান্স। কিন্তু আপুনি জানেনে এই ৰেইন ডান্সৰ সমান্তৰালকৈ আমাৰ দেশত কি ঘটি আছিল? আহক কিছুমান চৰকাৰী তথ্যলৈ চকু ফুৰাওঁ। 2013 চনৰ পৰা 2016 চনলৈ ভাৰতবৰ্ষৰ মহাৰাষ্ট্ৰত বিশেষকৈ মাৰাথাৱাড়া, বিদৰ্ভ অঞ্চলত এক ভয়ংকৰ খৰাং পৰিস্থিতিৰ সৃষ্টি হৈছিল। নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ অৰ্থাৎ NCRBৰ তথ্য অনুসৰি কেৱল 2015 চনতেই মহাৰাষ্ট্ৰত 3228 জন কৃষকে পানী আৰু খেতিৰ অভাৱত ঋণত পোত গৈ আত্মহত্যা কৰিছে। সংখ্যাটো আকৌ এবাৰ শুনক, 3228 জন। অৰ্থাৎ সেই সময়ত মহাৰাষ্ট্ৰত প্ৰতিদিনে প্ৰায় 9 জন কৃষকে কেৱল পানীৰ অভাৱত নিজৰ প্ৰাণ আহুতি দিছিল। পৰিস্থিতিটো ইমানেই ভয়ংকৰ আছিল যে লাতুৰ, বিদ আৰু উজমানাবাদৰ দৰে জিলাত মানুহে এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে। 2016 চনত চৰকাৰে বাধ্য হৈ 50খন ৱেগনযুক্ত ৱাটাৰ ট্ৰেইন বা পানীৰ ৰেল চলাই লাতুৰলৈ পানী যোগান ধৰিছিল। চৰকাৰী তথ্য অনুসৰি প্ৰায় 90 লাখ কৃষক এই খৰাঙৰ ফলত পোনপটীয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। আৰু সেই একেখন দেশতেই একেটা সময়তেই এছাম মানুহে ফাকুৱাৰ নামত আধুনিকতাৰ দোহাই দি কৃত্ৰিম বৰষুণ বা ৰেইন ডান্সৰ নামত লাখ লাখ লিটাৰ পানী নলাত উটুৱাই দিছিল। পৰিৱেশবিদসকলৰ মতে হোলীৰ দিনা এখন সাধাৰণ ৰেইন ডান্স পাৰ্টিত প্ৰায় 1 লাখ লিটাৰ পৰিষ্কাৰ খোৱা পানী অপচয় কৰা হয়। যিখন দেশত এটুপি পানীৰ অভাৱত হাজাৰ হাজাৰ কৃষকে চিপজৰি ল'বলগীয়া হয়, সেইখন দেশত ৰেইন ডান্সৰ নামত পানীৰ এনে অপচয় ফাকুৱাৰ নামত এক চৰম অৱমাননা আৰু সামাজিক বিকৃতি নহয়নে? এতিয়া প্ৰশ্ন হয়, যদি এয়াই আমাৰ সমাজৰ নগ্ন বাস্তৱ, তেন্তে আমি কৰিবলগীয়া কি? আমি উৎসৱ উদযাপন কৰা বন্ধ কৰি দিম নেকি? নে আমাৰ উদযাপনৰ ধৰণ সলনি কৰাৰ সময় আহি পৰিছে? উৎসৱৰ বিৱৰ্তন হ'বই, সেয়া প্ৰকৃতিৰ নিয়ম। কিন্তু বিৱৰ্তনৰ অৰ্থ ধ্বংস নহয়। বৃন্দাবনৰ বিধৱাসকলে হোলী খেলি নিজৰ অধিকাৰ সাব্যস্ত কৰাটোৱে আমাক শিকায় যে পৰম্পৰাগত যিবোৰ নিয়ম মানৱতাৰ পৰিপন্থী, তাক আমি ভাঙি পেলোৱা উচিত। আনহাতে ৰেইন ডান্স আৰু ৰাসায়নিক ৰং ব্যৱহাৰে আমাক সোঁৱৰাই দিয়ে যে আধুনিকতাৰ নামত আমি প্ৰকৃতি আৰু সংস্কৃতিক ধ্বংস কৰি আছোঁ। এইবাৰৰ ফাকুৱাত এই ৰাসায়নিক ৰং আৰু পানী অপচয় এৰাই চলক। তাৰ সলনি প্ৰাকৃতিক আবিৰ লওক, কাষৰ মানুহজনৰ সৈতে মৰম আৰু শ্ৰদ্ধাৰ ৰং বিলাওক। হোলী সঁচাকৈ সুন্দৰ হৈ উঠিব যদিহে আমি বৃন্দাবনৰ সেই মাতৃসকলৰ চকুলোৰ মূল্য বুজিব পাৰোঁ আৰু বৰপেটাৰ দৌলৰ দৰে একতাৰ এনাজৰীয়ে বান্ধ খাব পাৰোঁ, তেন্তেও আমি হোলী উদযাপন কৰিবও পাৰিম। যদি ভিডিঅ'টো ইমানলৈকে চাই আছে, যদি কিবা এটা ভাল লাগিছে, লাইক কৰি দিব, কমেণ্টত আপোনালোকৰ মতামত আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। গতিকে মই প্ৰাণজিৎ পুনৰ এটা ভিডিঅ'ত আপোনালোকক এনেধৰণৰ তথ্য সমৃদ্ধ ভিডিঅ'ৰে লগ পাম বুলি আশা ৰাখিলোঁ। জয় অসম, জয় হিন্দ।